হ্যালো এভরিওয়ান, আজিৰ ভিডিঅ'টো অকল আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয়। আজিৰ ভিডিঅ'টো অভিভাৱক আৰু অভিভাৱিকাসকলৰ বাবে আৰু আমাৰ সকলোৰে বাবে এই ভিডিঅ'খন অতি জৰুৰী। তো ভিডিঅ'খন স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলখনত যদি নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে এই মেট্ৰিক পৰীক্ষাৰ আগত যি আমাৰ এটা খবৰ ওলায় যে এই বছৰে শেষ মেট্ৰিক হ'ব, আগন্তুক বৰ্ষত মেট্ৰিক পৰীক্ষা নহয় বা মেট্ৰিক পৰীক্ষা এই বছৰে লাষ্ট হ'ব। তো এইবিলাক কথা যিবোৰ চলি থাকে, তো সেইবিলাক কথাৰ ওপৰত ভিত্তি কৰি আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে কি ক'লে আমি স্পষ্টভাৱে জানি লোৱা উচিত। আৰু এই মেট্ৰিক পৰীক্ষাক লৈ যি আমাৰ ডক্টৰ ৰণোজ পেগু ছাৰৰ যি ঘোষণা, তো সেই ঘোষণাটো আপোনালোকে শুনি লওক। যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায়, মই কি কৰিম? ডিক্সনেৰীখন মেলি পেলাই মেট্ৰিক শব্দটোৰ অৰ্থ কি চাই ল'লে হ'ল। মেট্ৰিকৰ অৰ্থটো হ'ল দশম, গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব? প্ৰত্যেকটো শ্ৰেণীতেই পৰীক্ষা অনুষ্ঠিত হয়, গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই, হৈ আছে। আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলাই। মই কৈছোঁ বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয়। পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত। এতিয়া বিদ্যালয় শিক্ষাৰ সমাপ্তি হ'ব দ্বাদশ শ্ৰেণীত আৰু উচ্চ শিক্ষা তাৰ পাছত আৰম্ভ হ'ব। শিক্ষামন্ত্ৰী ছাৰে দিয়া মন্তব্যটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে বুজিব পাৰে যে অনিৰ্দিষ্টকাললৈ আমাৰ মেট্ৰিক পৰীক্ষাখন হৈয়ে থাকিব আৰু মেট্ৰিক পৰীক্ষাখন বন্ধ হোৱাৰ কোনো চান্স নাই। আপোনালোকে বেলেগ কোনো কথাৰ ওপৰত কাণ নিদিব। আপোনালোকে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে বেলেগ কথাৰ ওপৰত কাণ নিদিবা, তোমালোকে মাত্ৰ পঢ়া লিখাৰ ওপৰত ধ্যান দিবা। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা।